যদি আপুনি অপশন ট্ৰেডিঙত অপশন চেইনৰ চাৰ্টখনৰ বিষয়ে ভালকৈ জানে অৰ্থাৎ অপশনৰ যিখন চাৰ্ট তাত যেটো প্ৰিমিয়াম আছে এই প্ৰিমিয়াম চাৰ্ট যদি ভালকৈ অবজাৰ্ভ কৰিব জানে তেনেহলে আপুনি নিফটিৰ মেইন যিখন চাৰ্ট আছে সেইখন নচোৱাকেও প্ৰফিটেবল হ'ব পাৰে হোপ আপোনালোকে ভালকৈ ট্ৰেড কৰি আছে আমি অপশন ট্ৰেডিঙৰ ওপৰত অসমীয়াতে বেষ্ট নলেজেবল ভিডিঅ' ক্ৰিয়েট কৰিব ট্ৰাই কৰি আছো যদি আপুনি নতুন হয় তেনেহলে আমাক অলপমান সাপোৰ্ট কৰিব সাবস্ক্ৰাইব কৰিব এণ্ড লাইক কৰিব যদি আপুনি অপশন চেইনৰ চাৰ্টখন ওপেন কৰে তাত ওপৰত আপুনি পাঁচটা বস্তু পাব চাওক একদম সিম্পল কে বুজাওক অপশন চেইনত যেতিয়া আপুনি ক্লিক কৰিব তেনেকুৱা এখন এনেকুৱা চাৰ্ট পাব যত মই এইগিলা ফিগাৰ বিলাক অলৰেডি লিখি লৈছো আপুনি যেতিয়া নিফটি 50 এনালাইসিস কৰি থাকে তেতিয়া আপুনি গম পায় যে 24800 পালে নিফটি 50 বা তাৰ পিছত 100 পইণ্ট মুভ দিলে এটো 24900 পালে এনেকুৱাকে যি মাৰ্কেট ওপৰত বা তলৰ ফালে যাই থাকে এইটো হল ষ্ট্ৰাইক প্ৰাইস এটো আপুনি মেইন চাৰ্টত যাই চেক কৰিব পাৰিব একদম সাইডেদি থাকিব ষ্ট্ৰাইক প্ৰাইস বৰ এতিয়া ধৰক এইটো ষ্ট্ৰাইক প্ৰাইসৰ এই দুটা ষ্ট্ৰাইক প্ৰাইসৰ মাজত ধৰক মাৰ্কেট আছে তো মাৰ্কেট ষ্ট্ৰাইক প্ৰাইস মই ইয়াত লিখি দিছো তো যেতিয়া মাৰ্কেট ওপৰৰ ফালে যাব তো এই ষ্ট্ৰাইক প্ৰাইসৰ এই জিডাল চিন হেডাল ওপৰৰ ফালে আহিব আৰু তলৰ ফালে গলে এই ফালে যাব কেৱল এটা কথাই মনত ৰাখিব মোৰো প্ৰথমতে এইটো উল্টা লাগিছে নিফটি যদি ওপৰৰ ফালে যায় তেনেহলে ইয়াতে ষ্ট্ৰাইক প্ৰাইসবোৰ এই চিনডাল তলৰ ফালে আহিব আৰু যদি নিফটি তলৰ ফালে আহে তেতিয়া এইডাল ওপৰৰ ফালে যাব এটো সবৰে উল্টা পাল্টা লাগে কাৰণ প্ৰিমিয়াম চাওক আপুনি 800 750 700 তো এইফালে তলৰ ফালে আৰু এইফালে হল ওপৰৰ ফালে তো এইটো হল ষ্ট্ৰাইক প্ৰাইস এণ্ড ইয়াৰ পিছত এইফালে থাকে কল প্ৰাইস আৰু এইফালে থাকে পুট প্ৰাইস কল প্ৰাইস হল যেতিয়া মাৰ্কেট ওপৰৰ ফালে যাব তেতিয়া আপুনি কল প্ৰাইস বাই কৰিব লাগিব আৰু যেতিয়া মাৰ্কেট তলৰ ফালে আহিব তেতিয়া পুট প্ৰাইস বাই কৰিব লাগিব কল আৰু পুটৰ বিষয়ে আমি বেলেগকে এটা ভিডিঅত অলপমান ডিটেইলছ বুজি চাও কেতিয়াবা এনেকুৱা হয় যে মাৰ্কেটে 10 পইণ্ট মুভ কৰিছে কিন্তু অপশনৰ যি প্ৰিমিয়াম চাৰ্ট একদম সৰু গ্ৰীন ক্যান্ডেল ক্ৰিয়েট হয় মানে আপুনি যদি নিফটিৰ ক্যান্ডেল চেক কৰে তেনেহলে তাত যদি একডাল ষ্ট্ৰং গ্ৰীন ক্যান্ডেল ক্ৰিয়েট হয় আপুনি যদি প্ৰিমিয়াম চাৰ্টত চেক কৰে তাতে আপোনাৰ 1% মুভ নকৰে তো যদি আপুনি অপশন ট্ৰেডিং কৰে তেনেহলে আপোনাৰ মেইন নিফটিৰ চাৰ্টতকৈ বেছি ইম্পৰ্টেন্ট হৈ পৰে অপশনৰ প্ৰিমিয়াম চাৰ্ট কাৰণ আপুনি প্ৰিমিয়াম হে বাই কৰিব নিফটি মুভ কৰিলেও সেই প্ৰিমিয়াম মুভমেন্ট দিব লাগিব যদি এনেকুৱা হয় যে নিফটি মুভ কৰিছে কিন্তু প্ৰিমিয়াম মুভমেন্ট দিয়া নাই প্ৰিমিয়াম সেম ষ্ট্ৰাইক প্ৰাইসৰ ওচৰতে 105 106 105 106 এনেকুৱাকে যদি মুভমেন্ট দি আছে তেনেহলে তাত আপুনি নিফটি মুভমেন্ট দিলেও ট্ৰেড কৰাটো উচিত নহয় তো নিফটিত যদি আপুনি ষ্ট্ৰং স্পাইক দেখা পাইছে অৰ্থাৎ ষ্ট্ৰং গ্ৰীন ক্যান্ডেল দেখা পাইছে তেনেহলে অপশনৰ প্ৰিমিয়াম চাৰ্টতো তেনেকুৱা ষ্ট্ৰং একডাল ক্যান্ডেল দেখা পাব লাগিব তেতিয়াহে আপুনি গম পাব যে ষ্ট্ৰং বায়াৰ ইয়াতে এক্টিভ হৈছে অৰ্থাৎ বাইং সাইডে ষ্ট্ৰং হৈছে মাৰ্কেট ওআই অৰ্থাৎ ওপেন ইন্টাৰেষ্ট বুলি এটা ডাটা থাকে যেটো অপশন সেলিংৰ ক্ষেত্ৰত ইউজ হয় ইয়াতে যেটো ফিগাৰ থাকে সেইবোৰত একচুয়ালি কল শৰ্ট বা পুট শৰ্ট বুলি কয় এইটো যদি আপুনি ভালকে বুজিব চাই তেনেহলে আপুনি কেৱল এটা বস্তুৱে চাওক যদি 24800 ত মাৰ্কেট বৰ্তমান আছে তেনেহলে আপুনি 24850 ত আহিবনে নাই হেইটো এই কল শৰ্ট বা পুট শৰ্টৰ দ্বাৰা আপুনি গম পাব যদি মাৰ্কেট ওপৰৰ ফালে আহিব লাগে তেতিয়া হলে আপুনি এই যেটো কল শৰ্ট আছে এই শৰ্টৰ যেটো ফিগাৰ এই ফিগাৰটো কম থাকিব লাগে তেতিয়াহে মাৰ্কেট ওপৰৰ ফালে আহা চান্স থাকিব যদি ইয়াতে 2 লাখ বা 3 লাখৰ ওপৰত যদি কল শৰ্ট থাকে তেতিয়া হলে আপুনি গম পাব যে মাৰ্কেট এই লেভেলটো ব্ৰেক কৰাটো বহুত টান হৈ পৰিব অৰ্থাৎ কল শৰ্ট মানে এই ষ্ট্ৰাইক প্ৰাইসটো সেলাৰ বৰে যিবোৰ অপশন সেলাৰ হয় সেইবোৰে এই ষ্ট্ৰাইক প্ৰাইসটো সেল কৰিছে তো সেই ডাটাটো কল শৰ্টৰ যেটো ডাটা হেটো ওপেন ইন্টাৰেষ্ট কল সাইডত ইয়াতে শো হয় তো এইটো চাই পিনে আপুনি গম পাব যে এইটো ষ্ট্ৰাইক প্ৰাইস মাৰ্কেটে ব্ৰেক কৰিব পাৰিব নে নাই যদি ইয়াতে হেভি কল শৰ্ট আছে তেনেহলে আপুনি গম পাব যে এই ষ্ট্ৰাইক প্ৰাইসটো মাৰ্কেটে ব্ৰেক কৰাটো ইমান সহজ নহয় ঠিক তেনেকুৱা সেম পুট ওপেন ইন্টাৰেষ্ট যদি মাৰ্কেটে তলৰ ফালে যাব লাগে তেনেহলে পুট শৰ্ট অৰ্থাৎ পুট ওপেন ইন্টাৰেষ্ট কম থাকিব লাগিব আৰু যদি ইয়াতে বেছিকে থাকে তেনেহলে আপুনি গম পাব যে এইটো লেভেল মাৰ্কেটে ব্ৰেক কৰাটো ইজি নহয় পুট শৰ্ট কৰিলে আপুনি গম পাব যে সেই সেলাৰ বৰে প্ৰেডিক্ট কৰিছে যে এই লেভেলটোৰ পৰা মাৰ্কেটে ব্ৰেক নকৰে তো ওপৰৰ ফালে আহিব তো ইয়াতে তেতিয়া পুট শৰ্ট বেছিকে থাকিব ফিগাৰটো আৰু আপুনি যদি কল সাইডে চাই কল ওপেন ইন্টাৰেষ্ট এই ষ্ট্ৰাইক প্ৰাইসটোৰ ওচৰত যদি বেছিকে দেখা পায় তেনেহলে আপুনি গম পাব যে অপশন সেলাৰ বৰে প্ৰেডিক্ট কৰিছে যে মাৰ্কেট এইটো লেভেল ব্ৰেক নকৰে ইয়াৰ পৰা তলৰ ফালে মাৰ্কেট গুচি যাব তো তাৰ কাৰণে ইয়াতে হেভি কল শৰ্ট থাকে তো এইটো অপশন সেলিংৰ যেটো আমি ভিডিও হেতুত বেছি ডিটেইলছ কে আমি এইবোৰ বুজি পাম তো বাস আজিলে এইখিনি অপশন চেইনৰ এইখিনি ডাটা আপুনি যদি বুজি পায় তেনেহলে আপুনি গম পাব এইটো হল প্ৰিমিয়াম যেতিয়া আপুনি ওপৰৰ ফালে যায় তেতিয়া আপুনি এই প্ৰিমিয়াম বোৰৰ এটা বাই কৰিব পাৰে নাইবা যদি তলৰ ফালে আহে তেতিয়া এই প্ৰিমিয়াম বোৰৰ এটা বাই কৰিব পাৰে এইখিনি আপুনি জানিব লাগিব যদি আপুনি অপশন বাইঙত যায় বা অপশন সেলিংত যায় তো এইখিনি একদম মেইন ডাটা হয় অপশন চেইনৰ ধন্যবাদ আজিলৈ বাই বাই
এণ্ড আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নেক্সট ভিডিঅ' আহি আছে কল এণ্ড পুটৰ ডিটেইলছ অ'কে বাই বাই